তুমি চোৱা তুমি হাতত আজিহে ধৰি দিছা গোটেই হৈছে কাৰণে ধৰিছা উজ্জ্বল নক্ষত্ৰ জুবিন দাক কিমান বেছি ভাল পাওঁ তাৰপিছতো যে নিজৰ মানুহজনীক এৰি যাবলৈ মন যোৱা নাই বেলেগ একো প্ৰব্লেম নাই মই বিয়াখন পাতি লওঁ বুলি ভাবিছোঁ তোমাক তোমাৰ হাঁহিটো যিমান জিলি আছে ন এনেকুৱা লাগিছে যেন গোটেই জীৱনটো মোৰ মই ফুলাম গামোচাৰে নিলিখোঁ মই বুকুত তেজেৰে লিখিম তুমি গম পোৱাটো কোৱা তাই গম পোৱাটো পাছত ক'ম মই গম পোৱাটো কৈ দিছোঁ তুমিও যে প্ৰেমত পৰি গ'লা কোন সুৰুজ তেওঁ মানে কি আকৌ তাই মোক তেওঁ বুলি মাতিছে তুমি তাৰ বুলি মাতিছা কি মানে উচ্চাৰণটোত একো হেৰি প্ৰব্লেম নাই নহয় আজি তুমি যদি মনৰ পৰা আপোন বুলি ভাবিছা তাক ঐ বুলি মাতিলেও কিবা এটা ভাল লাগিব হয় নাই কোৱাচোন তুমি যেনেকৈ মোক অথনি মাতিছিলা অভি বুলি মাতিছিলা চম্পিতি মাতা দেখি তুমি মাতা নাই অভি বুলি মাতিছা কাক মাতিছিলা নাই তুমি এনেকুৱা লাগিলে তুমি মোক নামটো অভি বুলি মানে চম্পিতে অভি বুলি চিঞৰ কাৰণে তুমি চাগে অভি বুলি চিঞৰি কিনে কৈছা ন এনেকুৱা লাগিলে যেন মানে যে তুমি মানে মানুহটোক যেনিবা তুমি অভি বুলি কৈছা তেনেকুৱা লাগিছে গৰম লাগিছে এচি চলা দো ইয়াৰ এচি নালাগে তোমাৰ ওচৰত একদম ঠাণ্ডা লগা আছে তুমি হাতখন চুই চোৱা কিমান ঠাণ্ডা তুমি চোৱা তুমি হাতত আজিহে ধৰি দিছা গোটেই হৈছে কাৰণে ধৰিছা আজি তুমি মানুহে চোৱাটো লাজ কৰিছা কালি পৰহি আকৌ তুমি মানুহে দেখাটো বিচাৰিবা ন যে এইটো মোৰ বয়ফ্ৰেণ্ড হৈ চোৱা বুলি মানে 10টা আগত ক'বলৈ তুমি সাহস কৰিব পাৰিবা একেলগে মাৰি দিব কেমেৰাত মাৰি দিব গোটেইকেইটা আছে বাকী ভণ্টিৰ লগত আছিলে ভণ্টি নহয় ভণ্টি বুলি ক'লে ভৱিষ্যতে কিবা এটা থাকি যাব মানে আধৰুৱা লাগিব এটা কথা কওঁ দেই ইয়াতো বহুত মানে ছোৱালী আছে ন তথাপিও মানে তোমাক কিবা এটা দেখি এনেকুৱা লাগিছে যেন জাকত জিলিকা বুলি কয় ন একদম জাকৰ মাজৰ পৰা যেন তুমি ওলাই আহিছা কলীয়া ডাৱৰৰ মাজৰ পৰা যেনিবা কলীয়া ডাৱৰৰ মাজে কথাটো শুনি লোৱা কলীয়া ডাৱৰৰ মাজেদি কথাটো শুনা আগতে এই হাঁহি দিছে নহয় চিৰিয়াছলি কৈছোঁ এনেকুৱা লাগিছে যে কলীয়া ডাৱৰৰ মাজত মানে এটা জোন লুকাই আছিলে সেইও এলা পেচা জোন নহয় একদম ডাইৰেক্ট পূৰ্ণিমা জোনটো আজি মোৰ 3খনমান কাম আছে একেলগে তো ইয়াত আছোঁ তাৰপিছত অলপ পিছত জুবিন দা আহিব কচুমাৰীত যাব লাগিব চ' মোৰ এনেকুৱা লাগিছে যেন এই জুবিন দা আহিব চোৱা অসমৰ সাৰ্থক মানে উজ্জ্বল নক্ষত্ৰ জুবিন দাক কিমান বেছি ভাল পাওঁ তাৰপিছতো যে নিজৰ মানুহজনীক এৰি যাবলৈ মন যোৱা নাই ভিডিঅ' কৰি থৈ দিওঁ এতিয়া ভিডিঅ' কৰি আপলোড দি দিওঁ নেকি প্ৰেংক হৈ গ'ল উপায় নাই কেতিয়া ডিব্ৰু কলেজত পাহৰিয়ে থাকিলোঁ নহয় ঐ শুনা না হেৰি তোমাৰ নামটো কি আছিলে মই অথনিৰ পৰা লাইটৰ কথা কৈছোঁ আকৌ তুমি জ্যোতি বুলি কৈছা সঁচাকৈ চিৰিয়াছলি তাৰপিছত কি বুলি কয় জ্যোতি তৰা নেকি দেউৰী ঘৰ ক'ত শদিয়াৰ পৰা আহিছা মোৰ বাবে গুৱাহাটীৰ পৰা আহিছে তোমাৰতো বিশ্বাস কেনে এইটো এতিয়া তাই কৈছে যে শদিয়া তুমি কৈছা গুৱাহাটী তুমি শদিয়া শদিয়া ধুবুৰী গোটেই ঘূৰিলোঁ মন পচন্দৰ ৰাবি এটা ক'তো নাপালোঁ কিন্তু মই পাই গ'লোঁ আকৌ তোমাক তোমাতে বিলীন মই আজি অনুভৱে কয় গোপনে আহি প্ৰণয়ৰে শিৰা পাততে তুমি এটি কাহিনী
হয় নাই কোৱা এক্সট্ৰা লেভেলৰ ফ্লাৰ্টনেছ চোৱা শুনা মই চিৰিয়াছলি কৈছোঁ এইবোৰ কথা বাদ দিয়া কোনে কাক কি ভাল দেখে বেয়া দেখে এইটো মই নাজানো মুঠতে মই তোমাক ভাল দেখিছোঁ মই তোমাক বিয়া পাতি লৈ যাম আজি এইটো পেণ্ডেলতে তুমি আছা এইটো পেণ্ডেলতে মই আছোঁ ফিনিচিং কোটাত একদম এণ্ড কৰি দিম দা এণ্ড বুলি কৈছে কি কোৱা প্ৰেমৰ ফোন মাৰিছে খুৰা গম পালে চাগে বিয়া ঠিক হ'ল বুলি সেইকাৰণে ফোন মাৰিছে তেওঁ এইখন যজ্ঞতে কৰে আগত এইখনতে চকলঙে হ'ব আকৌ তাই সমান সুখী আৰু কোনোৱেই নাই আৰু মোৰ সমান দুখী কোনোৱেই নাই কাৰণ তোমাক পোৱা নাই এটা কুৱেশ্যন কৰোঁ দেই মই মানে কিছুমান মানুহক কৰোঁ আজি তোমাক কৈ দিছোঁ কালি ফ্ৰী আছা নে কি কিবা কাম আছে নি ইম্পৰ্টেণ্ট মই কাইলৈ গুচি যাম মই গুৱাহাটী যাম কাইলৈ গুৱাহাটী যাবা নহয় চিৰিয়াছলি সুধিছোঁ যে যদি কাইলৈ ফ্ৰী আছা ন মানে বেলেগ একো প্ৰব্লেম নাই মই বিয়াখন পাতি লওঁ বুলি ভাবিছোঁ তোমাক চলিব বাছ মোৰ কাৰণে বিয়াৰ কাপোৰ এযোৰ ঠিক কৰি দে বিয়াৰ কাপোৰ মোৰ লগৰ কৰি দিওঁ আৰু নাই একো নাই মোৰ লগৰ কেইটামান থাকে ন মৰাণত ধুনীয়াকৈ তাতক ফোন কৰিলেই হৈ যাব আহি যাব ঘৰলৈকে দি থৈ যাব কেইযোৰ লাগিব এইটো কোৱা তোমাকো লাগে এই ছোৱালীজনী কিন্তু বৰ লোভিয়া আকৌ দেই ঠিক আছে হোৱাই নাই ভিনদেউক খুজিলেই পিছে কি পঢ়ি আছা মই ৰেডিঅ'লজি কৰি আছোঁ ৰেডিঅ'লজি মানে তোমাৰ হেৰি নহয় মই কৈছোঁ তোমাৰ মানে মনত যিমানজনী ছোৱালী সোমাই আছে এক্সৰে জব কৰি ওলাই দিব সেইটোৱে কৈছোঁ তুমি একদম তুমি হেৰিটো মাইক্ৰ এক্সৰে কৰিছা নাই এতিয়ালৈকে হোৱা নাই বিকজ আমি ফাৰ্ষ্ট ইয়েৰ হয় যে তুমি যেতিয়া মাইক্ৰ মানে এক্সৰে কৰিবা না মোক মানে হাৰ্টটো সঁচাকৈ অপাৰেশ্যন হৈছিলে ন গোটেইখিনি ক্লিন কৰি দিলে কিন্তু ছোৱালীজনী থাকি গ'ল মানে সেইজনী আমনি কৰি আছে চিৰিয়াছলি কৈছোঁ কি ভাবা কোৱা তোমাৰ হাঁহিটো যিমান জিলি আছে ন এনেকুৱা লাগিছে যেন গোটেই জীৱনটো মোৰ কান্দি থাকিলে চাগে তুমি এখনি ফুলাম গামোচাৰে কিবা কিবি লিখি দিবা মই ফুলাম গামোচাৰে নিলিখোঁ মই বুকুত তেজেৰে লিখিম আজি চোৱা মানে চিৰিয়াছলি কৈছোঁ দেই মানে কি মোৰ এই দাঁত চাত বিষাই আছে এইকেইদিন টোপনি খতি কিবা লাগিছে জ্বৰ উঠি আছিলে নহয় গোটেইখিনি মানে প্ৰব্লেমখিনি কৈছোঁ দাঁত বিষাইছে টোপনি খতি আৰু কিবা কিবি আছে এই ডক্টৰীৰ ফালৰ পৰা গৈছে মই কি বুলি কয় মনৰ ফালৰ পৰা গৈছোঁ প্ৰেমৰ কথা পাতি আছোঁ ডক্টৰৰ কথা পতা নাই চুগাৰ বাঢ়িছে ন চুগাৰ কমাবলৈ কি কৰিব লাগে চুগাৰ কমাবলৈ কি কৰিব লাগে চেনি কম খাব লাগিব চেনি কম খালেতো নহয় আৰু বহুত তাৰিকা আছে কিবা কিবি মোৰ মতে চোৱা যিবোৰ ল'ৰা চুগাৰ বাঢ়ে ন তাহাঁতক বিয়া পাতি দিব লাগে একেবাৰে চুগাৰ বন্ধ হৈ যাব কি কোৱা বিয়া হ'বা নেকি মানে টেকনিচিয়ান ডক্টৰ দৰকাৰে নাই চুগাৰ পাৰিলে বিয়া পাতি দিব লাগে বোলে বিয়া হ'বা নেকি তুমি ক'লে ঐ জোনাক সৰিব ক'ত হেৰি কৰি আছা গুৱাহাটী ডাউনটাউন ইউনিভাৰ্চিটি অ' মাই গড গুৱাহাটী মোৰতো ডাউন টাউনৰ ফ্ৰণ্টতে ব্ৰিজৰ অপজিটত মই আছোঁ চিৰিয়াছলি ব্ৰিজৰ অপজিটত মই আছোঁ ডাউনটাউনৰ ব্ৰিজ অঁ ক'ত আছে বাৰু সেইখন নাই নেকি কি কোৱা আকৌ বোলে পাপন দাই কৈছিলে তোৰ ঘৰ পৰা মোৰ ঘৰ পৰা মাজতে বহুত দিন মই কৈছোঁ বহুত দিনতো আজিকালি নাই চব ব্ৰিজ লগাই দিলে আমাৰ শদিয়া ঢলা শদিয়া ব্ৰিজ অঁ এই কনফিউজ কৰিছে এবাৰ শদিয়া এবাৰ গুৱাহাটী এই বাদ দিয়া তুমি ক'ত আছা মই গম পাই গ'ল তেতিয়া তুমি ফাইনেলি মোৰ শদিয়াৰ হয় গুৱাহাটী ডাউনটাউন না তুমি ফাইনেলি এতিয়া মোৰ মনৰ মাজত আছা এইটো পাক্কা বাকী মই একো নাজানো কথা এটা ময়ো গম পালোঁ ময়ো গম পালোঁ মই যে প্ৰেমত পৰি গ'লোঁ সেইটো তাই গম পাই গ'ল সেইটোৱে হয় তুমি গম পোৱাটো কোৱা তাই গম পোৱাটো পাছত ক'ম মই গম পোৱাটো কৈ দিছোঁ
তুমিও যে প্ৰেমত পৰি গ'লা মেঘালী বৰষুণে আহি কিন্তু তোমাৰ পাক্কা সঁচা হ'লেও হাঁহিটো মানে এনেকুৱা ন বহুত ল'ৰা কাটিল কৰি দিব মই অথনি কৈছিলোঁ এই পুখুৰীত পৰি আছে এটা মই প্ৰথমতে ভাবিছিলোঁ মদ খাই পৰি আছে পুখুৰী কাষত এতিয়া গম পালোঁ কিয় পৰি আছে অলপ পিছত সেইটো মই তাতে পৰি থাকিম নেকি মোৰ নিচিনা ফুল খালি থাকিলে আকৌ দাই দাইৰ লগত নিদিয়ে আকৌ দেই কি কয় তালৈ দিবা দিম অকণমান কোনে দি দিয়া যাই তালৈ দিব নালাগে নহয় চাই থৈছোঁ নিদিওঁ এতিয়া তুমি অভিয়াছলি মোক দেখিলাই আকৌ আৰু কি লাগে অঁ আগতে তুমি মোক দেখিলা মই এক দেখিলোঁ তাই তাক দেখিলে তুমি কাক দেখিলা সেইটো কোৱা যিটি নক'বা আকৌ এতিয়া এই হাঁহিটো কিন্তু সঁচাকৈ কৈছোঁ এই হাঁহিটোত যে ন কিবা আছে অ' হাঁহিটোত নাই মানে তোমাৰ কোনো নাই সেইটো বুজিছোঁ কিন্তু হাঁহিটোত কিবা এটা আছে যিটো মানে আজিলৈকে মোৰ ৰ'বা মই তোমাক কৈ দিছোঁ ৰ'বা বহা না তুমি যদি ৰুমলৈ গুচি যোৱা নহয় এই ক'লৈ যাব কোৱাচোন এইটো মই এতিয়া নিব নোৱাৰোঁ মই 10টামান বজাতে যাম দৰা কেইটা বজাত আহিব দৰা আহিব এতিয়া কাপোৰ হৈছে আৰু এতিয়া সঁচাকৈ নেকি আকৌ বোলে এটা দৰা আহি গ'ল তুমি অভিয়াছলি মই দৰা নাই যে মোলে দৰা নাই মই 4টাকে লৈ আনিছোঁ নালাগে কেলে পাঠা আছে ন তোমালে চিৰিয়াছলি কৈছোঁ ভাল লাগিলে কথা পাতি আৰু তুমি যেনেকৈ হাতখন ধৰি আছিলা যে আৰু নেক্সট টাইম এনেকৈ হাতত নধৰিবা কাকো যাক মোক যি ধৰিলা আৰু পাক্কা মানে মোৰ লগতে থাকিব লাগিব বোলো নহ'লে সেইটো নোৱাৰো নহয় তুমি কাৰোবাৰ হৃদয় ভাঙিলা বুলি মই ভাঙিব নোৱাৰো নহয় মই কি জানো কি সঁচাকৈ নেকি এই একো নাই বাদ দিয়া এইবোৰ হৈ থাকে এতিয়া মই জোৰা লগাবলৈ আহিছোঁ নহয় তোমালোকৰ দুটা ভাল লাগিছে নেভাঙিবা মই জোৰা লগাবলৈ আহিছোঁ তোমাক তাহাঁতি বহুত ধুনীয়া লাগিছে তাতকৈ বেছি আমাৰ দুটাক ধুনীয়া লাগিছে মানে এটাই শব্দ ওলাবলৈ বিচাৰিছে শুনা আকৌ সঁচাকৈ বহুত বেছি চুইট আছে তুমি গৰম লাগিছে মই যাওঁ কেলে ফেন চলি আছেচোন ক'তা ফেন সেইখন কি ফেন দেখা ইমান নাই ভাল পাই বোলে মানুহজনীক ফেনখন এফালে ঘূৰাই দিয়া নাই এই অলৰেডি মোৰ গা বেয়া হৈ আছে এই বেয়া হ'লে আৰু মোৰ বেয়া লাগিব সেইকাৰণে মই হ'ব দিব নোৱাৰোঁ ন বঢ়িয়া বঢ়িয়া বুলি কয় কি বুলি কয় বঢ়িয়া এতিয়া তুমি মোৰ মুখে মুখে কথা ক'ব ল'লাহে বিয়াৰ পিছত আৰু কি নকৰিবা কোৱাচোন মোৰ হৃদয় সঁচাকৈ কইনা কাষতে বহি আছে দেখা নাই নি মই কিন্তু চকুটো মানে ইয়াৰ পৰা আঁতৰ কৰিব পৰা নাই মানে এই চকুত চকু চাই কিনে এনেকুৱা লাগিছে যেন প্ৰেমত পৰি গৈছে যেন লাগিছে তিৰিখিনি চকু মোৰ ওপৰত আছে নেকি কিন্তু যিয়ে নহওক তোমাৰ চকু যে মোৰ ওপৰত আছে সেইটো ভাল লাগিছে কিন্তু নিশি গন্ধা ভাঙে তন্দ্ৰা মন আকাশৰ মধুচন্দ্ৰা আৰু মোৰ চকু যে একমাত্ৰ তোমাৰ ওচৰতে থাকিব মনৰে আউসী জোনাকে বিলাসী কিন্তু আৰু এটা কথা শুনি কিনে ভাল নালাগিব তোমাৰ ইমান অপেক্ষা নে বৰ ধুনীয়াকৈ গান পাতি আছে আকৌ নিজৰ হোৱা হ'লে যে নকওঁ দিয়া প্ৰেমতে পৰি গ'লো হয় ফোনটো কি নাম্বাৰ দিবা নেকি একো নহয় দি দিব পাৰা অ'কে চেঞ্জ কৰা বাৰু 1 মিনিট শুনা আকৌ লগৰ কেইটামান আহিছে কিন্তু একচুৱেলি সি আছে কেমেৰাত লগাই প্ৰেংক এটা কৰি আছিলে মই গম পাওঁ জানো তুমি প্ৰেংক ষ্টাৰ বুলি চিনি পালোঁ তোমাক ফোনটো দে না তাই কিন্তু বহুত ধুনীয়াকৈ দি আছিলে আকৌ ভাল লাগিলে কিন্তু সেইকাৰণে মই কৰি আছোঁ কি কোৱা প্ৰেংকটো আজি মোৰ দুটা হৈ গ'ল আৰু এটা ৰহনে কৰি থৈছে ৰহনক মই উলিয়াব লাগিব মজাটো কি কোৱা গম পাওঁ তোমাক উঠনি সেই ৰাস্তা দেখিছিলোঁ ফাৰ্ষ্ট আহোঁতে তেতিয়া গম পালোঁ তুমি আহিছা বুলি চাগে আজি কিন্তু বিট দিয়া গৈছোঁ কিছুমান চলে এক্টিং কৰে অলপ চলপ মানে কি গম পাওঁ মই আজি কিন্তু ফাৰ্ষ্ট টাইম এনেকুৱা মই ধৰিব নোৱাৰিলোঁ যে তুমি যে এক্টিং কৰিছা আৰু তাতে তোমাৰ শদিয়া বুলি কৈছা মই ভাবিছোঁ যে ইয়াৰ ছোৱালীখিনিয়ে চিনি পায় অলপ চলপ কিন্তু তাত যে কোনোবাই চাইছে বুলি ভবা নাছিলোঁ